মিয়া আছো ফেচবুকত মোৰ লগত লাগ যদি দম আছে কি ছোৱালীৰ লগত লাগিছ বে হিজিৰা নেকি তহঁতি হা এজনী ছোৱালীৰ লগত কাজিয়া লাগিছ মতা যদি হয় নহয় মতাৰ লগত লাগিবি ছোৱালীৰ লগত আৰু আপোনাক কৈছো যদি আপুনি যদি মুছলমান হৈ থাকে তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিব এই বিক্ৰম দাস না কুকুৰ দাস আৰু এটা কি আছিল হিয়া দাস এই কুকুৰটো যি কথাষাৰ কৈছে অকল মোক কোৱা নাই আপোনাকো কৈছে সেইকাৰণে আপোনাক কৈছো ভিডিঅ'টো শ্বেয়াৰ কৰক নমস্কাৰ বন্ধুসকল কেনে আছে আশা কৰো সকলোৱে ভালে আছে ময়ো ভালে আছো কিন্তু আপোনালোকে জানে মই আগতে ভিডিঅ' বনাইছিলো আজিকালি মই ভিডিঅ' বনোৱা বন্ধ কৰিছো মোৰ ভিডিঅ' বনোৱাৰ কোনো আশাই নাছিল কিন্তু কেইদিন ধৰি এই কুকুৰ দাস না কি আছিল বিক্ৰম দাস এই বিক্ৰম দাস ইয়াক বিক্ৰম দাস কৈ লাভ নাই ইয়াক কুকুৰ দাস বুলি কৈছো এই কুকুৰ দাস তই কি বাল আলবাল বকি আছা বে তই কি ভাবি আছা মানুহক তই কি কৈ আছা উল্টা পুল্টা যি আহে মুখত সেয়ে বকি থাকিবি আমি কি বহি থাকিম নেকি আমি কি হাতত চুৰি পিন্ধি বহি আছো নেকি বে আমি কি হাতত চুৰি পিন্ধি বহি আছো নেকি তহঁতৰ পেকপেকানি চাই থাকিম কেলা আমাৰ মেয়াৰ দপদপনি নচলে বুলি যে কৈ আছ আমাৰ মেয়াৰ দপদপনি অসমত চলি আছে সেইখান নিজে চিন্তা কৰি চা এবাৰ আমাৰ মেয়াৰ দপদপনি যদি নচলিলেহেঁতেন তহঁতে আমাৰ মেয়াৰ পিছে লাগি নাথাকিলেহেঁতেন আমাৰ মেয়াৰ গু নাখাই তহঁতে জিন্দা থাকিব নোৱাৰা কেলা আমাৰ মেয়াৰ গু খাইহে তহঁতে জিন্দা আছা জীয়াই আছা আমাৰ মেয়াৰ গু নাখাই তহঁতে জীয়াই থাকিব নোৱাৰা আৰু লোম হিউৰি উঠে যি সেইকাৰণে মই থাকিব নোৱাৰিলো সেইকাৰণে আজি ভিডিঅ'টো বনোৱা আজিৰ ভিডিঅ' বনোৱাৰ উদ্দেশ্য এই নহয় মোৰ ভিউ লাগে নহয় মোৰ ভিউৰ কাৰণে নহয় মই আজিৰ ভিডিঅ'টো এইকাৰণে বনাইছো মই এজন মুছলমান ঘৰৰ সন্তান মই সেইকাৰণে মই এই ভিডিঅ'টো বনোৱাৰ কাৰণ মোৰ ভিউৰ কাৰণে মই ভিডিঅ' বনোৱা নাই মই টকা ইনকাম কৰাৰ কাৰণে ভিডিঅ' বনোৱা নাই মোৰ টকাৰ অভাৱ হোৱা নাই যে মই ভিডিঅ' বনাব লাগে মোৰ ইমানখিনি অকাত আছে যে এনে মই নিজে ৰোজগাৰ কৰি খোৱাৰ অকাতটো মোৰ আছে মই ভিডিঅ' বনাই যে বেলেগৰ পিছপানে লাগি আগে পিছে লাগি যে ইনকাম কৰি খোৱাৰ সেইটো চিন্তাধাৰা মোৰ নাই তই কি কৈছিলি কচোন চাও দুটামানত দেখিছো লুঙি পিন্ধি পেলাই ৰোজ কৰি আছে হিয়াক আৰে কেলা মিয়া লংগি কি কাৰণে পিন্ধে মিয়া কৈ গম পা তই গম পা তই ওচৰত আহিলেহে গম পাবি তই আছোন লুংগি পিন্ধাৰ কাৰণটো তোক বুজাই দি আছো ভালকে তই আছোন এবাৰ মই এড্ৰেছ দি আছো তই আছোন এবাৰ এতিয়া কি বকি আছা কচোন চাও দাস এটা হৈ গ'ল ব্ৰেণ্ড কেলা তোৰ নাম কুকুৰ দাস বুলি তই বকি থাকিলে নহব তই ব্ৰাণ্ড বুলি ব্ৰাণ্ড কি তই বুজি পা নেকি কেলা ব্ৰাণ্ড শব্দ অৰ্থটো কি কচোন আমাৰ মেয়াৰ গু নাখালে তহঁতৰ পেট নভৰে কেলা সেইকাৰণে কাম বন বাদ দি আমাৰ মেয়াৰ পিছে লাগি আছা আমাৰ মুছলিমৰ পিছে লাগি আছা বে এই হল তক অপেন চেলেঞ্জ কৰি কৈছো আজি আহিছো কালি যাব লাগব এইখান কথা শুনি ল ভালকে আজি আহিছো কালি যাবাই লাগব তোৰ নিচিনা কুকুৰক ভয় নকৰো বে তোৰ নিচিনা কুকুৰক ভয় নকৰো কেলা দুটামানত দেখিছো লুঙি পিন্ধি পেলাই ৰোজ কৰি আছে হিয়াক আমাৰ ওচৰত আহিবা লাগব বাবু তেতিয়াহে গম পাবি লুঙিনো কি বস্তু কিহৰ কাৰণেনো লুঙি ইউজ কৰে মুছলমানে তেনেহলে গম পাবি আনা বাবু নিজকে কি বুলি ভাবি আছা তই কিমান ডাঙৰ গুণ্ডা হৈছা যে মিডিয়াত আহি যে পেক কৰি আছা মিয়া মুছলমান আলে ভালে যে বকি আছা তহঁতৰ কি খাই কাম নাই নেকি আৰু কি কৈছা কচোন কি খাৰু পিন্ধি আছ নেকি মাইকী মানুহ যে পিন্ধে খাৰু হা এই কেলা খাৰু পিন্ধা নাই আনা বে আনা হলে 10-20 টকা গেলা খাই ৰাস্তাত পৰি থাকবে আৰু ঘৰত যাই পেলাই মাইকীৰ লগত কাজিয়া কৰিবি তহঁতে সেইটো মাথা মাৰ মিয়াই লুঙি পিন্ধি বিড়ি ফুকি আছে কি কৰি আছে ইগলা মাথা মাৰি লাভ নাই তোৰ কুকুৰ দাস আৰু তোক কৈছো দম আছে যদি ৰিপ্লাই কৰচোন বুকুত যদি হাউক আছে ৰিপ্লাই দিচোন চাওক